কপিলী নদীত এক শোকাবহ দুৰ্ঘটনা। নদীত গা ধুবলৈ গৈ 2 কিশোৰৰ হলিল সমাধি। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী থানা অন্তৰ্গত কপিলী নদীৰ কালীঘাট নামৰ ঠাইত অৱস্থিত জলসিঞ্চন প্ৰকল্পত বৃহস্পতিবাৰৰ আবেলিত এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। দেৱ চেত্ৰী আৰু মনদীপ চেত্ৰী নামৰ 2 কিশোৰে নদীৰ পাৰে পাৰে ছাগলী চৰাবলৈ গৈ অৱশেষত দুয়ে নদীত গা ধুবলৈ নামি একে সময়তে হলিল সমাধি ঘটে। এই ঘটনাই অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে। সাহসী যুৱক বিক্ৰম চেত্ৰীৰ তৎপৰতাত এজনৰ মৃতদেহ যোৱাকালি সন্ধিয়াত উদ্ধাৰ কৰাৰ বিপৰীতে আন এজনৰ মৃতদেহ আজি ৰাতিপুৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। খেৰণীৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। নাইমুখ গাঁৱৰে এক শোকাবহ ঘটনা সংঘটিত হৈছে কপিলী নদীত এৰিগেশ্যনৰ সন্মুখত। 2টা ল'ৰা তেওঁলোকে ছাগলী চৰাই আছিল, হয়তো গৰম পৰিছিল, গা ধুম বুলি সোমাইছিল নেকি। তাৰপিছতে ল'ৰা 2টা হ'ল, এটাৰ নাম দেৱ চেত্ৰী, বয়স 15, দেউতাৰ নাম হৈছে দিল বাহাদুৰ চেত্ৰী, আৰু দ্বিতীয়টো হৈছে মনদীপ চেত্ৰী, বয়স 14, দেউতাৰ নাম হৈছে খৰ্গ বাহাদুৰ চেত্ৰী। কথাটো হৈছে এতিয়া তেওঁলোকে আমি 3:30 তেওঁলোকে নদীত ডুবা বুলি শুনিছোঁ। তাৰপিছত ওচৰে কোনোবা আছিল চাগে ল'ৰা, তেওঁলোকে গম পাই দৌৰাদৌৰি কৰি কুঁৱাৰ ৰছী চছী লৈ গৈ এটাটো ৰিকভাৰী কৰিলে, কিন্তু পিছত খেৰণীলৈকে লৈ যোৱা হৈছিল, কিন্তু তেওঁ খেৰণী মেডিকেলৰ পৰা মৃত বুলি ঘোষণা কৰি আমি লৈ আহিলোঁ আকৌ। তাৰপিছত বাকী দেৱ চেত্ৰী। আজি আকৌ মনদীপটোক ৰাতিপুৱা আমাৰ গাঁৱৰে এটা সাহসী ল'ৰা আছিল, তাত প্ৰায় 20-22 ফুট দ গাঁতৰ নদীৰ পৰা বিক্ৰম চেত্ৰী বুলি ল'ৰা এটাই সাহস কৰি ৰিকভাৰী কৰিলে। এনে আমি NDRF বা SDRF ডিপাৰ্টমেণ্টকো যোৱাকালি যোগাযোগ কৰিছিলোঁ থানা হৈ। তাৰপিছত আমি ৰিকভাৰী হোৱাৰ পিছত তেওঁলোক আহিব নালাগে বুলি খবৰ দিয়াৰ পিছত তেওঁলোক অহা নাই। বৰ্তমান এতিয়া আমি পষ্টমৰ্টমৰ কাৰণে পঠাইছোঁ। ক্লাছ 8ত ডিমা হাছাও চেণ্ট জেভিয়াৰত অধ্যয়ন কৰি আছিলে, আৰু দেৱ চেত্ৰী আছিলে এইবাৰ 9 প্ৰমোশ্যনত ক্লাছ 10ত পঢ়ি আছিলে দৈমুখ হাইস্কুলত।